কাৰ্বি আংলং এই বিষয়টো লৈ পেলাই তেওঁলোকে চাব বিচৰা নাই কেনেকৈ যে আমাৰ কাৰ্বি আংলঙৰ সমস্যাবোৰ তেওঁলোকে সমাধান কৰিব বিচৰা নাই সেইকাৰণে আমি সদায় কৈ আহিয়ে থাকোঁ যে যেতিয়া কাৰ্বি আংলঙৰ সমস্যা হয় অসমৰ সমস্যা নহয় কিন্তু যেতিয়া অসমৰ সমস্যা হয় তেতিয়া কাৰ্বি আংলঙৰ সমস্যা হৈ পৰে state government nung si ano juga itu ni state tua logo dalam lab jumlah sabdulu ka lalu tempat cimon mate balik lang jangan di salam kita wanglo kami do pikniknya sedalam itu kan longri jangan di pernah salam itu kalau tentu ni mali tu mana kami kewan janingan pertekanan itu mana kami curo lo নমস্কাৰ আজি 6 দিন সম্পূৰ্ণ হ'ল অৰ্থাৎ ডে 6 অফ ইনডিফিনিট হাংগাৰ ষ্ট্ৰাইক অৰ্থাৎ অনিৰ্দিষ্টকালীন অনশন কিন্তু আজি 6 দিন পাৰ কৰাৰ পাছতো কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্যসকলৰ ফালৰ পৰা বা পৰিষদৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা বা হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আমি কোনো এটা সৰু প্ৰতিক্ৰিয়া আজিলৈকে আমি দেখা পোৱা নাই বা আমাৰ প্ৰতি গুৰুত্ব দিয়া আমাৰ প্ৰতি এটা সমাধান বিচৰা সেইটো আজিলৈকে বিচৰা নাই সেইটো অতিকৈ দুখৰ বিষয় যিটো চৰকাৰে সদায় জাতি মাটি ভেটিৰ কথা কৈ আহি আছে যিটো চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ শাসনত আহিল আজি সেই চৰকাৰ আমি জনগোষ্ঠীয় লোকসকল কাৰ্বি সমাজে কেনেকৈ যে কাৰ্বি আংলংখন নষ্ট হৈ গৈছে কেনেকৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ ক্ষমতাহীন হৈ গৈছে কেনেকৈ যে কাৰ্বি আংলং সাহিত্য পৰিষদ অৰ্থাৎ 6ষ্ঠ অনুসূচী জিলা বা 6 মাত্ৰ নাম মাত্ৰ 6 হৈ আছে কেনেকৈ যে কাৰ্বি আংলঙত বহিৰাগত অৰ্থাৎ অনা অসমীয়া লোকসকলে আহি পেলাই দখল কৰি গোটেই কাৰ্বিসকলৰ অস্তিত্বখিনি নষ্ট কৰি দিছে কাৰ্বিসকলৰ ক্ষমতা কাৰ্বিসকলৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক গোটেইখিনি অধিকাৰখিনি গোটেইখিনি প্ৰাপ্যখিনি লৈ লোৱা হৈছে যিটো ঠাইত মাটি কিনিবও নোৱাৰে যিটো ঠাইত বেপাৰ আদিও কৰিব নোৱাৰে আজি সেইখিনি ঠাইত আহি পেলাই কেনেকৈ যে দুৰ্দৱস্তি দখল কৰি পেলাই মানুহে আমাৰ প্ৰতি অত্যাচাৰ দপদপনি আমি অনুভৱ কৰি আছোঁ বা আমি দেখি আছোঁ এই গোটেইটো বিষয়টো লৈ পেলাই আমি ইমান বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ প্ৰতিবাদ কৰিছোঁ তাৰ পাছতো যে আমি কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই বা সিদ্ধান্ত লোৱা আমি দেখা পোৱা নাই সেইকাৰণে শেষত আমাৰ শেষ পৰ্যায় কাৰণ প্ৰায় 3-4 বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ চেষ্টা কৰি আছোঁ প্ৰতিবাদ কৰি আছোঁ স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ কিন্তু তাৰ পাছতো কোনো এটা প্ৰতিক্ৰিয়া সিদ্ধান্ত আমি চৰকাৰৰ ফালৰ পৰা নেদেখাৰ কাৰণে আমি শেষত আমি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছোঁ আকৌ যিটো সময়ত গোটেই অসমত আমি উচ্ছেদ অভিযানখিনি দেখি আছোঁ যিটো সময়ত আমি গোটেই অসমত ভূমি আগ্ৰাসনবোৰৰ বা বেদখলকাৰীবোৰৰ বা চৰকাৰী ভূমি যিমানখিনি PGR পৰা আৰম্ভ কৰি পেলাই যিমানখিনি চৰকাৰী ভূমি আছে সেইবোৰ উচ্ছেদ কৰা বা চৰকাৰৰ ফালৰ পৰা চোৱা চিতা কৰা সেই গোটেইটো বিষয়টো লৈ পেলাই গোটেই অসমত চলি থকা অৱস্থাটো কেনেকৈ যে কাৰ্বি আংলং এই বিষয়টো লৈ পেলাই তেওঁলোকে চাব বিচৰা নাই কেনেকৈ যে আমাৰ কাৰ্বি আংলঙৰ সমস্যাবোৰ তেওঁলোকে সমাধান কৰিব বিচৰা নাই সেইকাৰণে আমি সদায় কৈ আহিয়ে থাকোঁ যে যেতিয়া কাৰ্বি আংলঙৰ সমস্যা হয় অসমৰ সমস্যা নহয় কিন্তু যেতিয়া অসমৰ সমস্যা হয় তেতিয়া কাৰ্বি আংলঙৰ সমস্যা হৈ পৰে আৰু তেনেতেই আকৌ এটা কথা ক'ব বিচাৰিছোঁ অসমৰ বহুতো জ্যেষ্ঠ নেতাসকল আছে আজি যিবোৰ জ্যেষ্ঠ নেতাসকলে জাতি মাটি ভেটিৰ কথা কৈ থাকে যিটো চৰকাৰে যিটো জ্যেষ্ঠ নেতাসকলে বা আঞ্চলিক দল সামাজিক দলসকলে তেওঁলোকে জাতি মাটি ভেটিৰ অৰ্থাৎ নিজৰ আঞ্চলিকতাবাদৰ কথা কৈ আহি থাকে আজি এওঁলোক আজি ক'ত আজি শৃংখল চলিহাৰ নিচিনা ব্যক্তি আজি লৰিণজ্যোতি গগৈ আজি অখিল গগৈ আজি সমুজল ভট্টাচাৰ্যৰ নিচিনা এওঁলোকৰ নিচিনা জ্যেষ্ঠ নেতা আজি ক'ত আজি যে আমি 6 দিন ধৰি আমি কান্দি আছোঁ ভোকত মৰি আছোঁ আমি ইমানখিনি শেষ পৰ্যায়লৈকে অহাৰ পাছত যে আজি অসমৰ অসমীয়াই যে আজি গোটেইখিনি নিৰ্বিকাৰ হৈ আছে অসমৰ অসমীয়াই আজি এইখিনি ক্ষেত্ৰত সৰু এটা মতামতখিনি প্ৰকাশ কৰিব বিচৰা নাই সেইটো লৈ পেলাই আমি দুখ আমি প্ৰকাশ কৰিছোঁ আৰু সেইটো দুৰ্ভাগ্যজনক যে আমি অসমৰ অংশ হৈ পেলাই অসমৰ প্ৰত্যেকটো উথল পাথলত বা অসমীয়াৰ প্ৰত্যেকটো সময়ত আমি থিয় দিয়াৰ পাছতো তাৰ পাছতো যে আজি আমাৰ প্ৰতি কোনো এটা গুৰুত্ব দিব বিচৰা নাই এই গুৰুত্বহীনতা দেখি আমি অতিকৈ দুখ আমি অনুভৱ কৰিছোঁ আৰু এইখিনিতে আমি এটা কথা ক'ব বিচাৰিছোঁ অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে যিমানখিনি CC2R পৰা আৰম্ভ কৰি পেলাই যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে প্ৰত্যেকটো জনগোষ্ঠীয় লোকসকলে আমাৰ সেই আন্দোলন আমাৰ সেই ত্যাগ আমাৰ সেই
অনিৰ্দিষ্টকালীন শেষ পৰ্যায়লৈকে যিটো আমি আহিবলগীয়া হৈছে সেই আমাৰ গোটেইটো দাবী আমাৰ সেই গোটেইটো সমস্যা আমাৰ সেই গোটেইটো চেষ্টাৰ ইয়াৰ প্ৰতি তেওঁলোকে অকণমান গুৰুত্ব দিব আৰু এইখিনি ক্ষেত্ৰত অসমৰ যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে সেই জনগোষ্ঠীয় লোকসকলে নিজৰ মতামতখিনি প্ৰতিক্ৰিয়াখিনি দেখুৱাব লগতে চৰকাৰৰ প্ৰতি এটা প্ৰেছাৰখিনি ক্ৰিয়েট কৰিব বা প্ৰেছাৰটো দিব বা অৰ্থাৎ সেই দাবীটো লৈ পেলাই চৰকাৰৰ প্ৰতি আমাৰ সেই গোটেই সমস্যা ঠেলিব বুলি সেইটো আমি আশা কৰিছোঁ সেইকাৰণে অসমত যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে আমি সদায় কৈ থাকোঁ যে জনগোষ্ঠীয় লোকসকল এক হ'ব লাগিব জনগোষ্ঠীয় লোকসকল একত্ৰিত হৈ পেলাই মাত মাতিব লাগিব বুলি সদায় কৈ থাকে কিন্তু সেই একত্ৰিত হোৱা সেই ঐক্যবদ্ধ হৈ পেলাই মাত মাতা তেনেধৰণৰ সমস্যা তেনেধৰণৰ অৱস্থা তেনেধৰণৰ পৰ্যায়ত আমি আহি যোৱাৰ পাছতো তেনে সময়ত যদি আমি এক মাত নামাতো বা আমি সহায় সহযোগিতাৰে অৰ্থাৎ নিজৰ সমস্যা বুলি বা জনগোষ্ঠীয় সমস্যা বুলি তেওঁলোকে অনুভৱ কৰি পেলাই যদি মাত নামাতো অসমৰ খিলঞ্জীয়াসকলে এক হোৱা বা সেইটো ভৱিষ্যতো সেই কেতিয়া আমি এক হ'ব নোৱাৰিম বা এইখিনি ক্ষেত্ৰত আমি জনগোষ্ঠীয় লোকসকলে যিটো প্ৰাপ্য অধিকাৰ আমি হেৰাই গৈ আছোঁ নিজৰ কেনেকৈ নাম মাত্ৰ শিডিউল নাম মাত্ৰ আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদ হৈ আছে সেই গোটেইটো সমস্যাবোৰত কাৰ্বিসকলে হওক বা ডিমাচা বড়ো তিৱা যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে সেই জনগোষ্ঠীয় লোকসকল আমি এক হৈ পেলাই মাত নামাতিলে আমি ভৱিষ্যতলৈ আমি সেই এক হোৱাটো সেইটো সম্ভৱ নহ'ব বা আমাৰ প্ৰতি সদায় গুৰুত্বহীন অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ পৰা সেই গুৰুত্বহীনহে সদায় থাকিব আমাৰ প্ৰতি সেই সহায় সহযোগিতা বা ঐক্য হোৱাটো সম্ভৱ নহ'ব সেইকাৰণে আশা কৰিছোঁ অসমৰ যিমানখিনি খিলঞ্জীয়া আছে যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে মাত মাতিব আমাৰ প্ৰতি থিয় দিব বুলি এইটো আশা কৰিছোঁ Selain Cipinang po. Selain Cipinang po na. Kasi Pinang kali ko mali de, dahil lakum kunyani pendaga. Kasi song long kalmo sido, dapat susi jun jepin. Dapat si tolong lo lasi. Natum kado na chuning di lo. Tolong pila, nali selain Cipinang lo. Selain Cipinang lo. Lang. Tôi đi về đi vào lóc lo. Nó một khang cái tôi khang khang. Tôi đáp nó ăn ta luôn. Chỉ cái pulang ring itu lo. Masuk peran tadi ni wang lap lo. Antara dah muni tu tum penang atum lah BJP IT sel tum kang lekon coy tum dolang antara dah. Barpi ram de lok sini truck lo. Barpi na damte dah lo. Cuci dah tu barpi damte dah tum tadi. Barsu tu ke. Wo Vieteng lo air tan lo barsu dam tu ke. Kasi komane jong se dak daud 20 tang tenar tum danan dudun tame lap nang langum tame lalo mati di. Jak tum pupu mati. Drama tang ho, la son tang ho pun ingi tum do mati. La sena tum dah dang tha dak chini po. Lah om. Komisi jong si state government jong si. Anu cuma roi putih. Cia tu lo bon. Kedam masuk teng tu. Ini nikah, rata nikah, poteng ke putih silap.